নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আপোনালোকৰ বাবে জিকেৰ পাৰ্ট 21 লৈ আহিছোঁ ইয়াতে 10টা খুবেই ইম্পৰ্টেণ্ট জিকেৰ কোৱেশ্চন আলোচনা কৰা হ'ব যোনকেইটা আগন্তুক অসম পুলিচ নাইবা অসম ফৰেষ্ট নাইবা ডিটি নাইবা যিকোনো পৰীক্ষাসমূহৰ বাবে খুবেই ইম্পৰ্টেণ্ট হ'ব ইয়াৰ আগতে আমাৰ চেনেলটোত 20টাকে জিকেৰ সেশন আপলোড কৰা হৈছে যদি আপোনালোকে এইকেইটা চোৱা নাই তেনেহ'লে মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত তাৰ লিংকটো দি দিম সেইবিলাক আপোনালোকে চাব পাৰিব গতিকে বলকচোন আজিৰ কুৱেশ্চনসমূহ আমি চাই লওঁ আজিৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্চনটো দিয়া আছে মৈত্ৰী এক্সপ্ৰেছ ইজ এন ইণ্টাৰনেশ্যনেল ট্ৰেইন বিটুইন ইণ্ডিয়া এণ্ড ডেছ ইয়াৰ অপশ্যনসমূহ দিয়া আছে পাকিস্তান শ্ৰীলংকা বাংলাদেশ আৰু নেপাল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বাংলাদেশ গতিকে মৈত্ৰী এক্সপ্ৰেছখন হৈছে এখন ইণ্টাৰনেশ্যনেল ট্ৰেইন যোনখন বাংলাদেশ আৰু ইণ্ডিয়াৰ মাজত চলাচল কৰে নেক্সট কুৱেশ্চনটো চাই লওঁ আবুল ফজল ৱাজ দ্য কোৰ্ট পয়েট অফ অপশ্যনবোৰ দিয়া আছে জাহাংগীৰ ঔৰংজেব আকবৰ আৰু শাহজাহান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আকবৰ নেক্সট কুৱেশ্চন দুলীপ ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট ইয়াৰ অপশ্যনবোৰ দিয়া আছে হকী ক্ৰিকেট ফুটবল আৰু বেডমিণ্টন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ক্ৰিকেট নেক্সট কুৱেশ্চনটো চাই লওঁ হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বিকাম মেম্বাৰ অফ ব্ৰিটিছ পাৰ্লিয়ামেণ্ট ইয়াৰ অপশ্যনসমূহ দিয়া আছে দাদাভাই নৱৰোজী মহাত্মা গান্ধী স্বামী বিবেকানন্দ আৰু লালা লাজপত ৰায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দাদাভাই নৱৰোজী নেক্সট কুৱেশ্চনটো দিয়া আছে দ্য এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া ইজ এপইণ্টেড বাই দ্য অপশ্যনবোৰ দিয়া আছে প্ৰেছিডেণ্ট ভাইচ প্ৰেছিডেণ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া আৰু দ্য পাৰ্লিয়ামেণ্ট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দ্য প্ৰেছিডেণ্ট আৰু বৰ্তমানৰ এটৰ্নি জেনেৰেল কোন তেখেত হৈছে কে বেণুগোপাল আৰু নেক্সট কুৱেশ্চনটো দিয়া আছে হু বিল্ড দ্য গল্ডেন টেম্পল ইন অমৃতসৰ অপশ্যনবোৰ দিয়া আছে গুৰু ৰামদাস গুৰু অংগদ গুৰু অমৰ দাস আৰু গুৰু অৰ্জুন দেৱ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গুৰু অৰ্জুন দেৱ যোনটো আমাৰ গল্ডেন টেম্পল আছে অমৃতসৰৰ সেইটো বনাইছিলে গুৰু অৰ্জুন দেৱে কিন্তু ইয়াৰ প্ৰতিষ্ঠা কৰিছিল কোনে অৰ্থাৎ ফাউণ্ডাৰ বুলি কাক জনা যায় তেখেত হৈছে গুৰু ৰামদাস এইটো মনত ৰাখিব আপোনালোকে নেক্সট কুৱেশ্যনটো দিয়া আছে ৰেড ফৰ্ট ৱাজ বিল্ড ডিউৰিং দ্য ৰেইন অফ অপশ্যনবোৰ দিয়া আছে আকবৰ জাহাংগীৰ শাহজাহান আৰু হুমায়ুন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শাহজাহান নেক্সট কুৱেশ্যন হু হেজ বিন এপইণ্টেড এজ দ্য ফাৰ্ষ্ট লোকপাল অফ ইণ্ডিয়া ভাৰতৰ প্ৰথমগৰাকী লোকপাল কোন অপশ্যনবোৰ দিয়া আছে অভিলাষা কুমাৰী পিনাকী চন্দ্ৰ ঘোষ সুনীল আৰোৰা আৰু HL দাত্তু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পিনাকী চন্দ্ৰ ঘোষ নেক্সট কুৱেশ্যনটো চাই লওঁ ডাইনামো ৱাজ ইনভেণ্টেড বাই অপশ্যনবোৰ দিয়া আছে মাৰ্টিন কুপাৰ এলফ্ৰেড নোবেল মাইকেল ফেৰাডে আৰু চেমুৱেল কল্ট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাইকেল ফেৰাডে আৰু আজিৰ ভিডিঅ'টোৰ শেষৰ কুৱেশ্যনটো হৈছে ঝুমাৰ ইজ এ পপুলাৰ ফক ডান্স অফ হুইচ ষ্টেট অপশ্যনবোৰ চাই লওঁ ৰাজস্থান বিহাৰ ছত্তীশগড় আৰু ঝাৰখণ্ড ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ঝাৰখণ্ড গতিকে আজিৰ ভিডিঅ'টোৰ কুৱেশ্যনটো আমি আপোনালোকৰ বাবে আগবঢ়ালোঁ ইয়াত দিয়া আছে যে হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ অফ চাউথ ইণ্ডিয়া আৰু অপশ্যনবোৰ দিয়া আছে পেৰিয়াৰ গোদাবৰী কাবেৰী আৰু মহানদী ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব আৰু ইয়াৰ আগৰ যোনটো কুৱেশ্যন আছিল কুৱেশ্যন 9 তাত সোধা হৈছিল যে ফিনলেণ্ডৰ কেপিটেল কি হয় আৰু তাৰ শুদ্ধ উত্তৰটো হ'ব হেলচিংকি গতিকে বন্ধুসকল আজি আমি আপোনালোকৰ বাবে এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছিলোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ পাই থাকিবৰ বাবে ধন্যবাদ